শুভ ৰাতিপুৱা। আজি শেৱালি তলৰ পৰাই আপোনালোকক স্বাগতম জনাইছোঁ। এই শেৱালিজোপা মই সৰু হৈ থাকোঁতেই ৰোৱা। পাপাই আমাৰ তিনিটা পুলি আনি দিছিল আৰু কাৰটো কিমান জল্দি ডাঙৰ হয় চাম বুলি কৈছিল। মই বহুত যতনেৰে ৰুইছিলোঁ আৰু আজি শেৱালিজোপা ডাঙৰ হ'ল। ভাইটি ভণ্টিহঁতৰ গছজোপা ডাঙৰ নহ'ল বাৰু, আৰু তেতিয়া তেওঁলোকে একেবাৰে সৰু, মোতকৈ সৰু, ময়ে সৰু আছিলোঁ যিহেতু। তেওঁলোকে দায়িত্বকে বুজিয়ে নাপাইছিল। হ'লে মই ডাঙৰ কাৰণে মই বচাব পাৰিলোঁ বাৰু। সেয়া মই ফুল পুতলি আনিলোঁ আৰু এতিয়া আমি চাহ খাই আছোঁ। মাহঁতে চাহ খাইছে, মই গৰম পানী খাইছোঁ আৰু আড্ডা দি আছোঁ। ভণ্টিয়ে কৈছে অ বাই, আগতে যে আমাৰ দুজনী বান্ধৱী বুলি কৈছিল কিছুমানে, বান্ধৱী নে বাই ভনী ধৰিবই নোৱাৰিছিল। আমি প্ৰতিটো কথাই শ্বেয়াৰ কৰোঁ আৰু ইমানেই কথা পাতি থাকোঁ নহয়, মানুহে বান্ধৱী বুলি ভাবি লৈছিলে। এদিনীয়া মানুহবোৰে যেতিয়া আমাৰ ঘৰলৈ আহে, তহঁতি বাই ভনী নে বান্ধৱী ধৰিবই নোৱাৰি বুলি কৈছিল। আৰু এতিয়াও যিদিনা মই ঘৰলৈ যাম বা নি আমাৰ ঘৰলৈ আহিব, ইমানেই কথা পাতি থাকোঁ নহয়, কথা শেষ